নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ল'ৰাক মাকৰ দৰে আৰু ছোৱালীক দেউতাকৰ দৰে দেখিলে কি হয়, ই ভাল নে বেয়া। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, সামুদ্ৰিক শাস্ত্ৰৰ দ্বাৰা যিকোনো ব্যক্তিৰ বিষয়ে সম্পূৰ্ণ জানিব পৰা যায়। সেয়েহে আজি এই সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰে ল'ৰা যদি দেখিবলৈ মাকৰ দৰে হয় আৰু ছোৱালী যদি দেখিবলৈ দেউতাকৰ দৰে হয় তেন্তে ই ভাল হয় নে বেয়া হয় তাৰ বিষয়ে আলোচনা কৰিম। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। ইয়াৰ ভিতৰতে ১ নম্বৰতে হ'ল সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰে ল'ৰাৰ চেহেৰা যদি তেওঁৰ মাকৰ লগত মিলে তেন্তে সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰে তেনে ব্যক্তিৰ দীৰ্ঘ আয়ুস হয়, সুখ ভোগ কৰে আৰু যশস্বী হয়। এনে লোকে পৰিয়ালৰ নাম উজ্জ্বল কৰে, সমাজত এনে লোকৰ মান সন্মান বৃদ্ধি পায়, লগতে এওঁলোকৰ লগত কেতিয়াও ধনৰ অভাৱ নঘটে। এনে লোক বহুতো বুদ্ধিমান হয় আৰু এনে পুৰুষৰ বেপাৰ বাণিজ্য আদি অধিক গুণেই বৃদ্ধি পায়, লগতে চৰকাৰী চাকৰি আদি পোৱাৰো যোগ থাকে। ২ নম্বৰতে সামুদ্ৰিক শাস্ত্ৰৰ অনুসাৰে যি ছোৱালীৰ চেহেৰা দেউতাকৰ সৈতে মিলে তেনে ছোৱালী সৌভাগ্যশালী হোৱাৰ লগতে গুণৱান হয়। এনে ছোৱালী যিখন ঘৰলৈ বিবাহ হৈ যায় সেই ঘৰত সুখ সমৃদ্ধিয়ে ভৰি উঠে। এনে ছোৱালী গৃহকাৰ্যত দক্ষ হয়, বুদ্ধিমান হয়, লগতে পৰিয়ালৰ মাজত সম্বন্ধ খুব ভালভাৱেই ধৰি ৰাখিব পাৰে। এনে ছোৱালীয়ে কেতিয়াও কাকো দোষ নিদিয়ে, লগতে কপট নহয়। এনে ছোৱালীয়ে তেজস্বী সন্তান জন্ম দিব পাৰে, লগতে এনে ছোৱালীৰ লগত কেতিয়াও ধনৰ অভাৱ নঘটে। সেয়েহে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক